মুনমুন শইকীয়াৰ ৰচিত কবিতা অদৃষ্টৰ পৰা অদৃশ্যলৈ। এজন অদৃশ্য জাহ্নবীৰ সিপাৰে তমোময় তট, তড়িৎ গতিৰে আগবাঢ়ে স্বপ্নভংগ অবলাৰ জীৱন নৌকা। তঞ্চক সমীৰণে স্বত্বাধিকাৰীৰ গৰিমাৰে আগদেৱা কৰে, একাত্ম হয় অদৃশ্যৰ পৰা অদৃষ্টলৈ। কোনেও নাজানে অভিশপ্তা বুলি কেনেকৈ সময় হয় অশুভ লগন। জানো কিয় নিচিনিলে মায়াবী ৰাৱণ, সময়ৰ প্ৰত্যাহ্বানত ক্ৰমশ হেৰাই মৃত্যু শীতল অনুভূতি। অথবা পকনীয়াতে জাহ যায় স্পৰ্শকাতৰ সাঁথৰ, পৰিত্যক্ত হৃদয়ৰ সঞ্চিত পাৰাপাৰহীন শোকৰ প্লাৱন। এনেকৈ ইতি হয় তমসাচ্ছন্ন ৰহস্যময়তাৰ, ত্যাগী হৃদয়ত মেঘমল্লাৰ ৰাগ ঢালি জিজ্ঞাসু মনৰ হাবিয়াসু থমকে। মৰীচিকাময় বালিচৰত জীৱন তৰিত থমকি ৰয়, অদৃশ্য জাহ্নবীৰ ইপাৰে বিনাই অভিশপ্তা ক্ৰোঞ্চ পক্ষী হৈ। ধন্যবাদ।